নমস্কাৰ। আজি পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আহিছো আৰু আজিৰ বাৰ্তাৰ বিষয়বস্তু গুৰু পূৰ্ণিমা। অখণ্ড মণ্ডলংকাৰ ব্যাপ্তং যেন সৰস্বৰম তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰৱে নমঃ। গুৰুৰ ব্ৰহ্মা গুৰু বিষ্ণু গুৰুৰেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। সনাতনী সংস্কৃতিত গুৰু দেৱতাক মৰ্যাদা দিয়া হয়। গুৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তুলনা কৰা হয় আৰু সেই দেৱকুলত দেৱতাসকলক গুৰু হিচাপে আখ্যা কৰা বা গুৰু হিচাপে ধাৰণা কৰা ব্যক্তিগৰাকী হৈছে দেৱদেৱ। আহাৰ মাহৰ পূৰ্ণিমা তিথিৰ আজিৰ পুণ্যতিথিৰ দিনাই মহাভাৰত প্ৰণেতা দেৱদেৱ জন্ম হৈছিলে আজিৰ পৰা প্ৰায় ৩,০০০ বছৰ আগতে। আৰু দেৱদেৱ জন্মতেই কৃষ্ণবৰণীয়া আছিল, কলাবৰণীয়া আছিল আৰু দুটা দ্বীপৰ মাজত তেওঁৰ জন্ম হৈছিল। সেইবাবে তেওঁক দৈপায়ন কোৱা হয় আৰু কলাবৰণীয়া শ্যামবৰণীয়া আছিল কাৰণে কৃষ্ণ দৈপায়ন নামেৰে অতি ভিন্ন এটা নাম অভিহিত কৰা হৈছে। অৰ্থাৎ দেৱদেৱৰ অন্য এটি নাম কৃষ্ণ দৈপায়ন। আজিৰ এই বিশেষ পূৰ্ণিমাটোক দেৱ পূৰ্ণিমা হিচাপে ধাৰণা কৰা হয়। শাস্ত্ৰত উল্লেখ গু শব্দৰ অৰ্থ হৈছে এন্ধাৰ, ৰু শব্দৰ অৰ্থ হৈছে পোহৰ। এন্ধাৰৰ পৰা যিয়ে পোহৰৰ বাট মোকলাই নিয়ে তেওঁই গুৰু। গতিকে আজি দেৱদেৱৰ এই পবিত্ৰ জন্ম দিৱসত সনাতনী সংস্কৃতিয়ে প্ৰতি বছৰে উলহ মালহেৰে আজিৰ বিশেষ দিনটোত গুৰু পূৰ্ণিমা হিচাপে পালন কৰি আহিছে। আৰু এইটোৱে অৰ্থ যে আজি দেৱদেৱৰ জন্মতিথি বা জন্ম দিৱস আহাৰ মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত দেৱদেৱৰ জন্ম হৈছিল, যিজন দেৱদেৱে পৰৱৰ্তী সময়ত ব্যাস মুনি হিচাপেও জনাজাত আছিল আৰু তেওঁৱে গোটেই মহাভাৰতৰ প্ৰণেতা আছিল। গতিকে যাৰ কাৰণে আমি মহাভাৰতৰ গোটেই ষ্টৰিখিনি আমি গম পাওঁ। মহাভাৰতৰ যি উল্লেখনীয় কাহিনী আমি পঢ়িবলৈ পাইছো, সেই মহাভাৰতখনৰ প্ৰণেতাজনে আছিল দেৱদেৱ। আৰু আজিৰ এই দেৱদেৱৰ দেৱ পূৰ্ণিমাৰ দিনা আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। লগতে আজিৰ এই বিশেষ পূৰ্ণিমা দিৱসত যদি আপোনালোকক পাৰে দেৱদেৱৰ এই দেৱ পূৰ্ণিমাৰ দিনাই ভগৱানৰ চৰণত বা গুৰুৰ নামত এগছি ঘিউ চাকি জ্বলাই দেৱদেৱক শ্ৰদ্ধা জনাব পাৰে। এইটো আপোনালোকৰ নিজা সিদ্ধান্তৰ কথা, মাত্ৰ আমি আপোনালোকক অৱগত কৰালো। আজিৰ এই দেৱ পূৰ্ণিমাৰ মহত্বপূৰ্ণ তথা সম্ভৱ যেনে আপোনালোকৰ ওচৰত কৰিলো। পৰৱৰ্তী সময়ত আকৌ এনেকুৱা নতুন নতুন ব্যাখ্যা কৰিব পাৰিলে নিশ্চয় কৰি যাম। আজিৰ এই আধ্যাত্মিক বাৰ্তা বিদায় মাগিছো। নমস্কাৰ।